এয়া আজি আমি ট্ৰেণ্ডত আহিছিলোঁ আৰু ট্ৰেণ্ডৰ পৰা ওলাই আহিলোঁ অহাৰ লগে লগে কিন্তু কাপোৰ চাপোৰ একো কিনা নাই অহাৰ লগে লগে আমাৰ সন্মুখত ৰিদ্ধি চিদ্ধি এই মই আগতে এটা ভিডিঅ' বনাইছিলোঁ ভেজ ষ্টাইলৰ এইটো নতুনকৈ অ'পেন কৰিছে কৰিলে অলপমান আমি খাওঁ লাগিছে নেকি অলপ স্নেক্স হিচাপে খাম কিন্তু ইমান হেভি নাখাওঁ অলপ হেৰি চেণ্ডউইচ পিজ্জা এনেকুৱা টাইপৰ বস্তু তো মই আপোনালোকক দেখাই দিছোঁ এই ৰেষ্টুৰেণ্টখন এইখন তো এইখন ইহঁতে নতুনকৈ দিছে ইয়াত বাকী এড্ৰেছটো আগৰখনৰ একদম ওচৰতে হয় মই দেখাই দিছোঁ বাকীখিনি সিহঁতে অলপ আইটেমটো আপগ্ৰেড কৰিছে দেখাত আপগ্ৰেড কৰিছে কাৰণ আগৰখনটো দেখাত একদমেই ফকতীয়া আছিল আৰু পিয়'ৰ ভেজ তো আগৰ তুলনাত এইবিলাক মিঠাই ইয়াত কেকছ বহুত ধৰণৰ কেকছ এভেইলেবল বাৰ্থডে এনিভাৰ্চাৰীৰ কাৰণে বিস্কিট আছে জুচেছ মকটেল ককটেল গিফ্ট পেক এইবিলাকো আছে ঐ এইটো কফি খাব লাগিব এইটো মেইন কফি ঐ কি কৰা তো এইটো হ'ল চাট ছেকশ্যন কচুৰি চাট পাপৰি চাট এই ড্ৰাই ফ্ৰুটকেইটা দিকে খাব লাগিছে তো ভাই এইবিলাকত ইমান চাই লাভ নাই চাট পিছত খাম আমি মেইন অঁ ধুনীয়া ধুনীয়া আগৰ তুলনাততো বহুত ধুনীয়া তো ইণ্টাৰভিউটো খুব ভালেই বনাইছে চ' ইমান বেছি নেদেখাওঁ ইয়াত আমি কিবা স্নেক্স খাম এইটোৱে দেখাম মেনুখন মই দি দিছোঁ পূৰা আপোনালোকে ফটাফট পঢ়ি লওক ফটোৰ সহায়ত দি আছোঁ বাকী মই দেখাই আছোঁ বাকী অৰ্ডাৰ আমি ইয়াতে ফটো উঠি আছোঁ যে ফটো উঠোৱা আমাক চেলৰ বাৰবা এয়া চিকেন যে আহি গ'ল 60 টকা এই চিকেনজিৰ নামটো মই বাহিৰত শুনিছিলোঁ এইটো ভাল নাই কেনে হৈছে কেনে এইটো মানে হেৰি দে টেষ্টিটো নহয় মানে ফ্ৰেছ লাইম চ'দাটো ল'লে বেছি ভাল হ'ল কাৰণ তাতে অলপ চ'দা পালোঁ হয় এইটো এই নেমুৰ ৰস নেমুৰ চৰ্বত থাকে যে সেনেকুৱা টাইপৰ বেলেগ চ'দাটো দিলে আৰু বেছি ভাল লাগিল ফ্ৰেছ লাইম চ'দা ঠিকে আছে আৰু তথাপি নাকি মানে এনেকুৱা নহয় যে বেয়া হৈছে ভাল হৈছে কিন্তু মানে 60 টকা হিচাপে ঠিকে আছে ৰেষ্টুৰেণ্ট হিচাপে ঠিকে আছে বাৰু গ্লাছো ভাল লগা নাই কিবা ভাল গ্লাছো দিব লাগিছে ঠিক আছে বাৰু নেক্সট চেণ্ডউইচ আৰু পিজ্জাটো কেনেকৈ দিছে পিজ্জাটো সঁচাই ভাল হৈছে দেখাত তো টেষ্টটো কেনেকুৱা বা লোডেড অফ চিজ পিজ্জাটো দেখি খাব লাগিছে মই এইটো পূৰা লোডেড চিজ অঁ চেণ্ডউইচ ন ক্লাব মোৰ এইটো থেংক ইউ এতিয়া চিকেনজি অলপ আছে থৈ দিছোঁ মৰমৰ চিকেনজি বাকী চেণ্ডউইচটো ট্ৰাই কৰাচোন কেনে হৈছে এটা চচ দিব চেণ্ডউইচৰ থিকনেছটো চাই লওক ইয়াৰ ষ্টাফিংটো মই দেখাই দিওঁ আগত এই ভেজ আছে পনীৰ আছে তলত চিজ নে কিবা আছে কিবা মেয় চেৱ আছে নেকি মেয়নিজ এইটো চিজ হয় একচুৱেলি পনীৰ নহয় মইতো খাই চাওঁ কেনে ঠিকে আছে মজা লাগিছে নাই মই কৈছোঁ দেখোন ৰিদ্ধি চিদ্ধি বস্তু এনেও ভাল লাগে দাম হিচাপে 90 টকা এইটো চেণ্ডউইচত বাহিৰত খাব গ'লেতো 200 মান ল'ব ক্লাব চেণ্ডউইচ মজা আছে এতিয়া তোমালোকে পিজ্জাটো খাই লোৱাচোন তেনেকুৱা ইয়াৰ ইমান মৰমত কাটিব নালাগে পটককৈ সোমাই দিয়া ষ্টাইল এইটো মুখত লাগিব না চিজটো মজা না মন কেনে লাগিছে খাই তোমাৰ মানে মোৰ চেণ্ডউইচটো আছোঁ এতিয়া দাম 90 টকা নেকি 90 টকাত বহুত মজা লাগিছে খানা একদম বঢ়িয়া আমি ইমান বেছি আইটেম খোৱা নাই অলপ খাইছোঁ পিছত আৰু আহিম যদি আৰু ভিডিঅ' কৰিম আৰু ভিডিঅ'টো আজিলৈকে এইখিনি ভিডিঅ'টো যদি ভাল পালে লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু নতুন ভিডিঅ' আহি আছে তাৰ কাৰণে অলপ সময় ৰখিব লাগিব যে সুস্থ থাকক ভালে থাকক তেওঁলোকে ধন্যবাদ